নমস্কাৰ বন্ধুসকল। আজি নতুন বছৰৰ মানে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন 1 তাৰিখ, গতিকে সকলো ৰাইজকে আমাৰ ভিডিঅ' যোনে যোনে চাই আৰু যোনে যোনে ফ'ল' কৰিছে সকলোকে আমাৰ মানে কি নতুন বছৰৰ শুভেচ্ছা জনালো। সকলোৰে যাতে জীৱন মানে সুখময় হয় আৰু আগলৈ নতুন নতুন পৰিকল্পনা কৰি আমিও নিজাকে মানে ভিডিঅ' কৰিম, মানে কিবা কিবি ভাল ভাল কণ্টেণ্ট দিবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু আজি 1 তাৰিখ যিহেতু আমি গোটেই মাহ মানে খানাত ব্যস্ত। খানা আছে আমাৰ নোনাপাৰত, নদীৰ পাৰ বুলি কয়, তো তাতে আমি গোটেই মাখা লগ হৈছো, গোটেই মাখা আমাৰ ফেমিলি মানে যিমানখিনি থাকে। আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ আগলৈ চাব আৰু শ্বেয়াৰ কৰিব, ভাল লাগিলে ফ'ল' কৰি দিব আমাৰ পেজটো। গতিকে আমি এতিয়া চাহ খাই লওঁ, চাহ বিৰতি। তো আপোনালোকে চাই থাকিব আৰু আকৌ এবাৰ নতুন বছৰৰ শুভেচ্ছা সকলোকে জনালো। ধন্যবাদ। লাকি বিএছৰ তৰফৰ পৰা আপোনালোকক পোনে পোনে ৰান্ধনীশাললৈ লৈ যাম। আমাক কেমেৰা পাৰ্চন সহায় কৰিছে পংকজ তালুকদাৰ, আৰু যাক আমি তালুকদাৰ নামে খ্যাত, আমি সকলোৱে চিনি পাওঁ। এই আমাৰ মুখ্য ৰান্ধনী দায়িত্বত আছে কুলেনজ্যোতি বৰুৱা, যাক আমি বৰুৱা বুলি খ্যাত। বৰুৱাই আমাৰ মুখ্য ৰান্ধনী দায়িত্বত আছে। তেখেতক সংগ দিছে আমাৰ প্ৰাঞ্জল বৰ্মন, ৰূপজ্যোতি বৰ্মন, আৰু এয়া আপুনি চাওক, এখেতে খুব ৰাতিপুৱাৰ পৰা মাংসৰ দায়িত্বত আছে কিশোৰ পাঠক, যিয়ে হাঁহে আৰু মাহে খুৱাব। আৰু লাইৰ লগত আমাৰ এইটো ট্ৰেডিচনেল যিটো মাংস গাহৰি, সেইটো বনাইছে, লাই গাহৰি। তাৰপিছত এই দেখা পাব জ্যেষ্ঠ দাদা হিচাপে সতীশ ভৈশ্য দাই চাই গ'ল, তেখেত কিমানে আগবাঢ়িছে মানে সেইটো চাইছে। লগত আমাৰ শেহতীয়াভাৱে উপস্থিত হৈছে আমাৰ শ্ৰদ্ধা দেৱজিৎ বৰ্মন আৰু ভাৰ্গৱ তালুকদাৰ দাই খুব কষ্ট কৰিছে, সৰু সৰু আলু গুটিবিলাক কাটি কাটি পিচ কৰিছে। তাৰপিছত এয়া আমাক বিশেষভাৱে আমাৰ এইটো ব্যৱস্থা আমি নেদেখুৱাও। মুদিতা বিভাগৰ দায়িত্বত আছে কিছু লোক, যাক আমি এতিয়া চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। আৰু যাক আমি মাষ্টৰ নামে খ্যাত, মাষ্টৰ খুব চাফ চিকুণ মানুহ, তেখেতে চাফা কৰাত আছে বৰ্তমান। তেখেতে গৰু ছাগলী খুৱাব বস্তুবিলাক, আৰু এইবিলাক আমি চাফ চিকুণ কৰিম যোৱাৰ সময়ত। আৰু আমাৰ লগত উপস্থিত হৈছে আমাৰ জ্যেষ্ঠ দাদা বনজিৎ ডেকা, আৰু লগত উপস্থিত হৈছে তেখেতৰ সংগী হিচাপে ৰিণ্টু বৰুৱা। চাওক দাদা, আৰু তেখেত সুন্দৰ আমাৰ আধ্যাত্মিক ভাৱ এটা লৈ পিনে আগবাঢ়ি আছে। তেখেত পাঠকৰ দিহানাম অলপ পিছত পৰিৱেশন কৰিব। লগতে অকণ দাস, যুৱ ব্যক্তি এজন, আমাক সুন্দৰভাৱে সহায় কৰি আছে। ৰূপজ্যোতি সিং, আৰু ৰূপজ্যোতি সিং খুব হেণ্ডচাম হৈ দেখা দিছে। আৰু আমাক ৰাতিপুৱাৰ পৰা আমাৰ লগত সংগ দি আছে ৰুবুল দা, তেখেতে এতিয়া খোৱাত ব্যস্ত, আৰু এখেতৰ পিতৃ বৰ্তমান ৰোগীয়া, তথাপিও আমাৰ মাজত উপস্থিত হৈছে, আমি তেখেতক ধন্যবাদ জনাইছো। এই ক্ষেত্ৰত আমাক সকলোৱে সুন্দৰভাৱে সহযোগ কৰি আছে। আমি সকলোকে আমাৰ লাকি বিএছৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছো। সকলোৰে শান্তিময় পৰিৱেশ এটা বিৰাজ কৰক সকলোতে, এয়াই আমাৰ ফালৰ পৰা কামনা কৰিছো। আৰু সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ।